নমস্কাৰ, ভূপালী শৰ্মা ব্লগছৰ আন এটি নতুন ভিডিঅ'লৈ মই ভূপালী আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। খানাপাৰাত অনুষ্ঠিত হৈ আছে সোণৰ হাট মেলা। গতিকে আপোনালোকে যদি যাব খোজে তেনেহ'লে যাব পাৰে। 11 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু অহা 20 তাৰিখলৈকে এই মেলা হৈ থাকিব। আৰু কেইদিনমান আছে, গতিকে আপোনালোকে চাব পাৰে। মই আজি আপলোড কৰিছোঁ ভিডিঅ' আৰু যোৱাকালি মই চাব গৈছিলোঁ। ইয়াত আপোনালোকে দেখা পাব বহুত ৰাজ্যৰ পৰা ইয়াতে নিজৰ নিজৰ দক্ষতাবোৰ দেখুৱাবলৈ আহিছে মানুহবিলাক। যেনে পুনে, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, তাৰপাছত আৰু আপুনি পাব কাশ্মীৰ, এনেধৰণৰ সকলো ঠাইৰ পৰা, গুজৰাট, এনেকুৱা ধৰণে সকলো ঠাইৰ পৰা মানুহ ইয়াতে আহিছে। লগতে আমাৰ অসমৰ ফালৰ পৰাও আছে। ইয়াতে আপুনি সকলো ধৰণৰ বস্তু ইয়াতে দেখা পাব। ইয়াতে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মেলাৰ কিছুমান এনেধৰণৰ দৃশ্যাংশ, যিবোৰ মোৰ খুবেই ভাল লাগিল, চাই কিনে খুবেই ভাল লাগিল। উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, মণিপুৰ, মেঘালয় আদি সকলোৰে পৰা মানুহ ইয়াতে আহিছে আৰু দেখুৱাইছে তেওঁলোকৰ এইবোৰ বস্তু, যিবোৰ তেওঁলোকে ইউজ কৰে বা যেনেকুৱা ধৰণে আমাৰ লাগতিয়াল ঘৰুৱা সামগ্ৰীৰ পৰা আপোনালোকে সজোৱা সকলো ধৰণৰ সামগ্ৰী ইয়াতে পাব। যদি আপোনাৰ চখ আছে নিজৰ ঘৰখন সজোৱাৰ, তেনেহ'লে ইয়াতে সকলো ধৰণৰ বস্তু পাই যাব। আৰু তাত ফাংচনো চলি আছিল। উপাসনা সিং তেখেতক ইয়াতে মাতিছে, য'ত তেখেতে কপিল শৰ্মা শ্ব'ৰ দৰে ধুনীয়া ডাঙৰ শ্ব' আৰু লগতে বহুত ফিল্মো তেখেতে কৰিছে। তাৰে অকণমান দৃশ্য মই ইয়াতে দেখুৱাইছোঁ। এয়া মূৰ্তিবোৰ ওলাইছে, খুব ধুনীয়া। এইটো বুদ্ধৰ মূৰ্তি হয় আৰু ইয়াতে দাম লিখা আছে 65,000। এনেদৰে বহুত কেইটা এনেদৰে মূৰ্তি আছে, য'ত দামবোৰ লিখা আছে, আপোনালোকে চাই ল'ব পাৰিব। এইটো হৈছে 28,000ৰ এইটো, আৰু খুবেই ভাল লাগিছে এইবোৰ চাই পেলাই।
আৰু এইখন হৈছে ৰাজস্থানী হয় ইয়াতে ৰাজস্থানী সকলো ধৰণৰ বস্তু আপোনালোকে পাব এয়া বিশেষকৈ ঘৰ এখন সজাবলৈ খুবেই ধুনীয়া ধুনীয়া বস্তু ইয়াতে আছে আপোনালোকে দাম দৰ কৰি পেলাই ইয়াৰ পৰা লৈ যাব পাৰে আৰু তেওঁলোকৰ ৰাজ্যৰ সকলো ধৰণৰ খাদ্য তেওঁলোকে ইয়াতে উলিয়াইছে আৰু যেনেকুৱা ধৰণৰ খাদ্য লাগে আপোনালোকে পাব দহি বৰা তেনেদৰে দোচা এয়া হৈছে পাণৰে দোকান এইখন তো ইয়াতে যেনেকুৱা ধৰণৰ পাণ লাগে আপোনালোকে পাব তাৰপাছত সকলো ধৰণৰ খাদ্য ৰাজস্থানী হাৰিয়ানা পাঞ্জাব বিহাৰ উত্তৰ প্ৰদেশ সকলো ধৰণৰ খাদ্য তেওঁলোকে যিবোৰ খাই ভাল পায় বা তেওঁলোকৰ ৰাজ্যত যিবোৰ চলে তো সেইবোৰ তেওঁলোকে ইয়াতে উলিয়াইছে তো তেনেদৰে আমি চাই আহিলোঁ আৰু কিবাখিনি খালোঁ খুবেই ভাল লাগিছে যদি পাৰে আপোনালোকে এবাৰ এই মেলাখন চাই আহিব 20 তাৰিখলৈ আছে আকৌ এবাৰ কৈছোঁ খুবেই ধুনীয়া হৈছে আৰু যদি মোৰ ভিডিঅ'টি আজি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ